লখিমপুৰত এছপি আনন্দ মিশ্ৰৰ সম্পূৰ্ণ হল 3 মাহ বিগত 3 মাহত কি সলনি হল লখিমপুৰৰ আনন্দ মিশ্ৰৰ জালত পৰিল কিমান জাল নোট নকল সোণ বেপাৰী এছপি হিচাপে লখিমপুৰত যোগদান কৰা আইপিএছ আনন্দ মিশ্ৰৰ আজি 3 মাহ সম্পূৰ্ণ হল এক বিশেষ পৰিস্থিতিত লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব আনন্দ মিশ্ৰক দিয়াৰ কথা ঘোষণা কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে যোৱা 21 মেত লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিছিল আইপিএছ আনন্দ মিশ্ৰই মূলতঃ লখিমপুৰৰ জাল নোট আৰু নকল সোণ বেপাৰী চক্ৰক সম্পূৰ্ণৰূপে উৎখাত কৰাৰ দায়িত্ব দিয়া হৈছিল আনন্দ মিশ্ৰক ডিজিপি জিপি সিঙে সংবাদমেলত ঘোষণা কৰিছিল যে 2 মাহৰ ভিতৰত সম্পূৰ্ণৰূপে উৎখাত কৰা হ'ব এই চক্ৰটো আৰক্ষী অধীক্ষক হিচাপে লখিমপুৰত যোগদান কৰি সোণ কাঢ়িছিল আনন্দ মিশ্ৰই 1 সপ্তাহৰ ভিতৰতে নিয়ন্ত্ৰণলৈ অনা হ'ব লখিমপুৰৰ পৰিস্থিতি অ্যাকশন তো হবই লাগে তো নির্মাণ করেনি মানে 7 দিনের ভিতর ডেফিনেটলি আমি এটা গ্রাউন্ড ওয়ার্ক টু স্ট্রং করি মানে ইট উইল বি ইন কন্ট্রোল পাক্কা কি ভাল আহি সারেন্ডার করিলে ভাল আছে তার কারণে ভাল হব আহি সারেন্ডার করিব লাগে যিমান যি বেয়া কাম চলি আছে যি বেয়া বিজনেছত আছে তাৰ লগত কোনে কোনে আছে কি ধৰণত কাম চলি আছে হেতু আহি খুলি লৈ আমাৰ লগত ক'ব লাগে সৈৰাৰ আমি সোসাইটিৰ পক্ষত হৈ হেতু বন্ধ কৰাব পাৰো ভালকে শান্তিছে বন্ধ কৰিলে সকলো শান্তি বিচাৰে মই শান্তি বিচাৰো শান্তি বাবদ কৰিলে ভাল না হলে আননেসেসারি ক্রিমিনাল যদি নিচিনা ক্রিমিনাল নিচিনা বিহেভ কৰিলে ক্রিমিনাল নিচিনা ট্ৰিটমেন্ট পাব এছপি আনন্দ মিশ্ৰৰ সংকাৰ পাই জোৱাৰ উঠিল আত্মসমৰ্পণৰ লখিমপুৰৰ থানাই থানাই এইদৰে শাৰী পাতিছিল জাল নোট আৰু নকল সোণ বেপাৰীয়ে এটা সপ্তাহৰ ভিতৰতেই প্ৰায় 70 জনকৈ এনে অপৰাধীয়ে কৰিছিল আত্মসমৰ্পণ লখিমপুৰৰ প্ৰায় সকলো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আৰক্ষীক ৰদ বদল কৰিলে আনন্দ মিশ্ৰই বঙালমৰা লালুক নাওবৈচা আদি বিভিন্ন প্ৰান্তত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত চলিল অভিযান ধৰা পৰিল বহু এনে অপৰাধী প্ৰতিশ্ৰুতি দিয়া অনুসৰিয়ে 2 মাহৰ ভিতৰতে অপৰাধ প্ৰবণ বিভিন্ন অঞ্চলত এক প্ৰকাৰৰ নিৰ্মামা পৰিৱেশ 2 মাহৰ ভিতৰতে লখিমপুৰ হৈ পৰিল একেবাৰে শান্ত কিন্তু শেহতীয়াকৈ একাংশ অপৰাধীয়ে 2 এঠাইত পুনৰ নকল সোণৰ ব্যৱসায় কৰাৰ দুঃসাহস কৰিছে নকল সোণ বিক্ৰী কৰিবলৈ গৈ ধৰা পৰিছে কেইবাটাও অপৰাধী সমান্তৰালভাৱে লখিমপুৰত ড্ৰাগছৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ অভিযান কিন্তু ড্ৰাগছৰ বেপাৰ যেন তথাপিও নিয়ন্ত্ৰণলৈ অহা নাই ঠায়ে ঠায়ে ৰাইজে খেদি ধৰিবলগীয়া হৈছে ড্ৰাগছ সৰবৰাহকাৰীক 2 মাহতে লখিমপুৰ শান্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়া আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বহু পৰিমাণে সফল হ'ল এগৰাকী দক্ষ আৰু অতি নিৰপেক্ষ প্ৰশাসনিক বিষয়া হিচাপে সুপৰিচিত এছপি আনন্দ মিশ্ৰ অপৰাধীৰ বিৰুদ্ধে যিমান কঠোৰ সাধাৰণ লোকৰ লগত সিমানেই অমায়িক এগৰাকী দক্ষ বিষয়াই নিজৰ কৌশলেৰে নিয়ন্ত্ৰণ কৰিব জানে যিকোনো পৰিস্থিতি তাত কাৰোৰে নাই কোনো সন্দেহ বিগত 3টা মাহত সেয়া দেখি আহিছে লখিমপুৰবাসীয়ে এছপি আনন্দ মিশ্ৰৰ বিগত 3টা মাহৰ কাম কাজত সন্তুষ্ট লখিমপুৰবাসীয়ে বিচাৰিছে জাল নোট নকল সোণ ড্ৰাগছ আদিৰ বিৰুদ্ধে আৰু অধিক কঠোৰ অভিযান